আজি বতৰটো চাই মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ চিকেনৰ এটা টেষ্টি ৰেচিপি। এইটো বতৰত বিশেষকৈ মাংস খাই বহুতেই ভাল লাগে। মই বনাবলৈ লৈছোঁ চিলি চিকেন। কেনেকৈনো মই বনাইছোঁ আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইয়াত মই বনলেছ চিকেন আধা কেজি লৈছোঁ। আপোনালোকে সৰহকৈ বনাম বুলি ভাবিলে চিকেনটো অকণমান সৰহকৈ লৈ ল'ব। সোৱাদ অনুসৰি নিমখ দিছোঁ। আদা নহৰু পেষ্ট মই 2 চামুচ দিছোঁ। অকণমান মই নেমু চেপি দিছোঁ। নেমু আপোনালোকে 4-5 চামুচমান দি দিব। ৰেড চিলি পাউডাৰ মই ইয়াত 2 চামুচ দিছোঁ। যদি আপোনালোকে জ্বলাটো সৰহকৈ খাওঁ বুলি ভাবে তেতিয়া জ্বলা আৰু অকণমান দি দিব। মই চিলি চচো দিম, সেইটো কাৰণে মই ইয়াত 2 চামুচে দিছোঁ। 1 চামুচ মই চয়া চচ দিছোঁ। লগত মই এটা ডিম ভাঙি দি দিছোঁ আৰু 1 চামুচ মই কৰ্ণফ্ল'ৰ দিছোঁ। আপোনালোকৰ ওচৰত যদি কৰ্ণফ্ল'ৰটো নাথাকে তেতিয়া ভাত খোৱা চাউলৰ পিঠাগুড়িও দিব পাৰে। ভাজি থোৱা বা শুকুৱাই থোৱা পিঠাগুড়ি যে থাকে তাৰ 1 চামুচ আপোনালোকে দি দিব পাৰে। কিন্তু বৰা চাউলৰ নিদিব, বৰা চাউলৰ দিলে আঠা আঠা নিচিনা হৈ যাব, ফ্ৰাই কৰিবলৈ বহুত দিগদাৰ হ'ব। সেইটো কাৰণে ভাত খোৱা চাউলৰ পিঠাগুড়ি দিব। এইখিনি মই 1.5 ঘণ্টামানৰ কাৰণে এনেকৈ ৰাখি দিলোঁ। 1.5 ঘণ্টাৰ পাছত মই কেৰাহীখনত অলপমান ৰিফাইন তেল গৰম কৰি লৈছোঁ। আপোনালোকে যদি ইচ্ছা কৰে মিঠাতেলতো ফ্ৰাই কৰিব পাৰে। মই ৰিফাইন তেলতে ফ্ৰাই কৰিছোঁ। চিকেনখিনি মই এনেকৈ অলপ অলপকৈ ফ্ৰাই কৰি লৈছোঁ। যদি আপোনালোকৰ চিকেনৰ পৰিমাণটো বেছি হয় তেতিয়া ইয়াত ডিম 2টা দি দিব আৰু কৰ্ণফ্ল'ৰ 2 চামুচ বা 3 চামুচমান দি দিব যদি চিকেনখিনি সৰহ হয়। কম চিকেন হ'লে আপোনালোকে 1 চামুচে দিব পাৰে। আৰু চিকেনখিনি আপোনালোকে কেৰাহীত দিয়াৰ পাছত গেছটো অকণমান কম কৰি ৰাখিব। বেছি কমো নহয়, মিডিয়ামত ৰাখিব। যদি বেছি হৈ থাকে চিকেনৰ বাহিৰটো জ্বলি যাব, ভিতৰটো অকণমান ভিজিবলৈ দেৰি লাগিব। সেইটো কাৰণে গেছটো অকণমান কম কৰি ভালকৈ সিজাই ল'ব। এয়া মোৰ চিকেনখিনি ধুনীয়াকৈ ফ্ৰাই হৈছে আৰু কালাৰটো বহুত ধুনীয়া হৈছে। এইফালে মই 1 চামুচ কৰ্ণফ্ল'ৰ গুলি লৈছোঁ। মই আকৌ কৈছোঁ যদি আপোনালোকৰ ওচৰত কৰ্ণফ্ল'ৰ নাথাকে আপোনালোকে পিঠাগুড়িও গুলি ল'ব পাৰে। কৰ্ণফ্ল'ৰটো আপোনালোকে 2 চামুচ দিবলৈও দিব পাৰে, কিন্তু পিঠাগুড়িটো যদি দিয়ে তেতিয়া 1 চামুচতকৈ বেছি নিদিব। পিঠাগুড়িটো সিজাই দিলে অকণমান ফুলি যায়, তেতিয়া বেছি অকণমান ডাঠ নিচিনা হৈ যাব। সেইটো কাৰণে পিঠাগুড়ি আপোনালোকে 1 চামুচেই দিব। এইখিনি মই 15-20 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিম। চিকেনখিনি মোৰ ধুনীয়াকৈ ফ্ৰাই কৰি লোৱা হৈ গ'ল। এই চিকেন পকোৰাখিনি আপোনালোকে গ্ৰীণ জ্বলা চাটনিৰ লগতো খাই বহুত ভাল পাব। একেবাৰে মচমচীয়া হৈ আছে, মই দেখাই দিছোঁ আপোনালোকক একেবাৰে ওচৰৰ পৰা। কেৰাহীখনত বহুতখিনি তেল বাকী থাকিলে ইয়াৰ অলপমান তেল মই কাঢ়ি থ'ম। বাকী তেলখিনিতে মই চিলি চিকেনখিনি বনাম। বেছি তেল হ'লেও খাই ভাল নালাগে, সেইটো কাৰণে মই তেলখিনি কমাই লৈছোঁ। সৰু সৰুকৈ কুটি লোৱা নহৰু লগত পিঁয়াজ, বিলাহী, কেপচিকাম গোটেইখিনি দি পেলাই মই অলপ দেৰি কাৰণে ভাজি ল'ম। বেছি দেৰিও ভাজিব নালাগে, 1 মিনিটমানে মই ভাজি ল'ম। বেছি ভাজিলে কেপচিকাম আৰু বিলাহীখিনি যদি বেছি সিজি যায় কালাৰটোও ভাল নাথাকে আৰু ইয়াৰ টেষ্টটোও ভাল নহয়। সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ। 1 চামুচ মই ইয়াত ৰেড চিলি পাউডাৰ দিম। আগতে চিকেনখিনি মেৰিনেট কৰোঁতে তাত মই 2 চামুচ ৰেড চিলি পাউডাৰ দিছিলোঁ, সেইটো কাৰণে ইয়াত মই এতিয়া 1 চামুচেই দিম আৰু লগতে চিলি চচো দিম। আপোনালোকে জ্বলাটো যদি বেছি খাওঁ বুলি ভাবে তেতিয়া আৰু 1 চামুচ দি ল'ব পাৰে। লগত আপোনালোকে 1 চামুচ জালুকৰ গুড়িও দিব পাৰে বা কেঁচা জলকীয়াও ইয়াত কুটি দিব পাৰে। যেনেকৈ ভাল পায় আপোনালোকে তেনেকৈ দি ল'ব। 1 চামুচ মই চয়া চচ দিছোঁ। লগতে মই টমেটো চচ আৰু চিলি চচো দি দিছোঁ। আপোনালোকে আন্দাজ কৰিয়ে দিব যিমানখিনি দৰকাৰ হয়, মই অলপমান দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালকৈ লৰাই দিম। কেপচিকাম আৰু বিলাহীখিনি অলপমান সিজিছে, ইয়াত মই এতিয়া ফ্ৰাই কৰি লোৱা চিকেনখিনি দি দিম। চিকেনখিনি দিয়াৰ পাছত এইখিনি মই বেছি দেৰি ভাজি নাথাকোঁ, যিহেতু মই চিকেনখিনি আগতে ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ, ধুনীয়াকৈ সিজি গৈছে। সেইটো কাৰণে মই আৰু বেছি দেৰি ভাজি নাথাকোঁ। এতিয়া মই গোটেইখিনি ভালকৈ লৰাই দিম। আগতে গুলি থোৱা কৰ্ণফ্ল'ৰখিনি ইয়াত দি পেলাই এইখিনি মই 2 মিনিটমান সময় লৰাই থাকিম। গেছটো অকণমান বঢ়াই পেলাই 2 মিনিটমান সময় লৰাই থাকিলে চিকেনখিনি ধুনীয়াকৈ হৈ যাব। মন কৰিব বিলাহী আৰু কেপচিকামখিনি যাতে বেছি সিজি নাযায়, বেছি সিজি গ'লে কালাৰটো একেবাৰে ভাল নহয় দেখিবলৈ। কৰ্ণফ্ল'ৰ মই 1 চামুচ গুলি পেলাই ইয়াত দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে 2 চামুচ গুলিও দিব পাৰে, মই এইটো জোখতে ভাল লাগে। অকণমান যদি আপোনালোকে ডাঠকৈ ৰাখোঁ বুলি ভাবে তেতিয়া আৰু 1 চামুচ দি দিব। মই এইটো জোখতে ভাল পাওঁ, সেইটো কাৰণে মই 1 চামুচেই দিছোঁ। এনেকৈ আপোনালোকে একেবাৰে সহজতে ৰেষ্টুৰেণ্ট ষ্টাইলৰ চিলি চিকেন ঘৰতে বনাই খাব পাৰিব। তাতে বতৰটোও বহুত ধুনীয়া। চিকেনখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই গেছটো অফ কৰি আপোনালোকক কাঢ়ি দেখাইছোঁ। দেখিয়ে গম পাইছে চাগে বহুত ধুনীয়া হৈছে খাবলৈ। একেবাৰে মই ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। কেতিয়াবা চিকেন আনিলে কেনেকৈ বনাম কি কৰিম এনেকৈ ভাবি থকা হয়, এনেকৈ আপোনালোকে মাজে মাজে বনাই খাব পাৰিব। খুব সহজতে আপোনালোকে বনাবও পাৰিব। যদি আপোনালোকৰ ওচৰত ধনিয়া থাকে অলপমান মিহিকৈ কুটি পেলাই ধনিয়া দি দিব। মোৰ ওচৰত ধনিয়া নাই কাৰণে মই দিয়া নাই। ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ।
যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।